Hi my loves, মই গীতাঞ্জলি আজি এটা হাইলি ৰিকুৱেষ্টেড ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এজন দৰ্শকে বহুত দিনৰ পৰা এই টপিকটোৰ ওপৰত ভিডিঅ' বনাব কৈ আছিলে। আজি আলোচনা কৰিম এপিডিডিমাইটিছৰ বিষয়ে। কি হয় এপিডিডিমাইটিছ? ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ এটা অনুৰোধ, মই যেতিয়া হোম ৰেমেডিবোৰ দিওঁ সেইবোৰ মই কোৱা ধৰণে আপোনালোকে প্লিজ এপ্লাই কৰিব। আপোনালোকে নিজাববীয়াকৈ একো এক্সপেৰিমেণ্ট নচলাব। আপোনালোকে নিজাববীয়াকৈ যদি কিবা এক্সপেৰিমেণ্ট চলায় আৰু তাৰ পিছত কিবা সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে নামটো আহিব আয়ুষ্মান ভৱৰ। তেতিয়া মোক কিন্তু জগৰীয়া নকৰিব দেই। মই যেনেকৈ কওঁ তেনেকৈ আপোনালোকে সেই হোম ৰেমেডিবোৰ ট্ৰাই কৰিব, ঠিক আছে? কিবা ডাউট থাকিলে আপোনালোকে নিশ্চয় সুধিব পাৰে। তেন্তে আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কি হয় এপিডিডিমাইটিছ? এপিডিডিমাইটিছ এটা কণ্ডিশ্যন হয়। সেই কণ্ডিশ্যনটোত পুৰুষৰ এপিডিডিমিছ ফুলে নাইবা ওখহি উঠে। ইয়াক উচ্চাৰণ কৰা হয় এপিডিডিমাইটিছ বুলি। এতিয়া এপিডিডিমিছ হয় কি? এপিডিডিমিছ এটা টিউব হয়। এই টিউবটো থাকে পুৰুষসকলৰ টেষ্টিকেলৰ বেক চাইডত, মানে পুৰুষসকলৰ অণ্ডাশয়ৰ পিছফালে থাকে এই টিউবটো। আৰু এই টিউবটোৱে ষ্ট'ৰ কৰে আৰু কেৰি কৰে স্পাৰ্মক। মানে এই টিউবটোৰ কাম হ'ল স্পাৰ্ম কেৰি কৰা আৰু ষ্ট'ৰ কৰা। যেতিয়া এপিডিডিমিছ টিউবটো ফুলিব, তাত চুৱেলিং হ'ব, তেতিয়া আপোনালোকে বহুত বেছি বিষ অনুভৱ কৰিব। ইয়াৰ লগতে আপোনালোকৰ অণ্ডাশয় দুটাও ফুলিব, তাতো চুৱেলিং হ'ব। এই ইনফেকশ্যনবিধ যিকোনো বয়সৰ পুৰুষৰ দেহত দেখা দিব পাৰে, কিন্তু এয়া খুব কমন হয় 20ৰ পৰা 40 বছৰ বয়সৰ পুৰুষৰ মাজত। এপিডিডিমাইটিছ হ'ব পাৰে বেক্টেৰিয়েল ইনফেকশ্যনৰ কাৰণে নাইবা ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যনৰ কাৰণে। এতিয়া এপিডিডিমাইটিছৰ লক্ষণসমূহৰ বিষয়ে জানি লওঁ আহক। যেতিয়া এপিডিডিমাইটিছ আৰম্ভ হয় তেতিয়া তেনেকুৱা বিশেষ কোনো লক্ষণ আপুনি দেখি নাপায়। কিন্তু যদি ট্ৰিটমেণ্ট নকৰে আৰু বহুত দেৰি হৈছে এপিডিডিমাইটিছ হোৱা, তেতিয়া লক্ষণসমূহ দেখা দিয়ে। এপিডিডিমাইটিছৰ লক্ষণসমূহ হ'ল আপোনালোকৰ জ্বৰ উঠিব পাৰে, ঠাণ্ডা লাগিব পাৰে, আপোনালোকৰ পেলভিক এৰিয়াত বিষাব পাৰে, আপোনালোকৰ অণ্ডাশয়ত এটা প্ৰেছাৰ ফিল কৰিব পাৰে, অণ্ডাশয় বিষাব পাৰে। ইয়াৰ বাহিৰেও যেতিয়া আপোনালোকে যৌনক্ৰিয়া কৰে আৰু বীৰ্যস্খলন হয় তেতিয়াও বিষ হ'ব পাৰে। পেচাব কৰাৰ সময়ত বিষাব পাৰে, যেতিয়া আপোনালোকে শৌচ কৰে তেতিয়াও বিষাব পাৰে। আপোনালোকৰ সঘনাই পেচাব লাগিব, এবনৰ্মেলভাৱে যৌনাংগৰ পৰা ডিছচাৰ্জ হ'ব, মানে যৌনাংগৰ পৰা জুলীয়া পদাৰ্থ ওলাব। আৰু একদম এক্সট্ৰিম কেছত আপোনালোকৰ চিমেনৰ লগত মানে বীৰ্যৰ লগত তেজো ওলাব। এতিয়া জানি লওঁ আহক এপিডিডিমাইটিছৰ কাৰণসমূহৰ বিষয়ে। কি কাৰণে হয় এপিডিডিমাইটিছ? এপিডিডিমাইটিছৰ যিটো প্ৰমুখ কাৰণ সেয়া হ'ল STI, মানে ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন। যদি আপোনাৰ ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন হৈছে তেতিয়াহ'লে এপিডিডিমাইটিছ হোৱাৰ 100% চান্স থাকে। চবতকৈ কমন কাৰণ হ'ল এইটো। যদি আপোনাৰ UTI হৈছে, মানে ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন হৈছে, তেতিয়াও আপোনাৰ এপিডিডিমাইটিছ হ'ব পাৰে। যদি কিবা কাৰণত আপোনালোকৰ ব্লেডাৰত ব্লকেজ আহিছে তেতিয়াও এপিডিডিমাইটিছ হোৱাৰ চান্স থাকে। ইয়াৰ বাহিৰেও যিসকল পুৰুষে বহুত সময় পেচাব ৰখাই থৈ দিয়ে নাইবা পেচাব কৰাৰ সময়ত বহুত প্ৰেছাৰ দিয়ে, মানে বহুত জোৰ জবৰদস্তি পেচাব কৰে, তেখেতসকলৰো হ'ব পাৰে এপিডিডিমাইটিছ। এতিয়া ট্ৰিটমেণ্টৰ বিষয়ে আলোচনা কৰোঁ। কেনেকুৱা ট্ৰিটমেণ্ট হয় ইয়াৰ? যদি আপোনালোকৰ দেহত এনেকুৱা কিবা লক্ষণে দেখা দিছে তেতিয়াহ'লে এগৰাকী ইউৰলজিষ্টক সোনকালে দেখুৱাই ল'ব, কাৰণ তেখেতে এটা ফিজিকেল এক্সামিনেশ্যন কৰিব, স্বাস্থ্যৰ এটা পৰীক্ষা কৰিব তেখেতে। প্ৰথমতে ডক্টৰে আপোনালোকৰ অণ্ডাশয় ফুলিছে নে ফুলা নাই সেয়া পৰীক্ষা কৰিব। আৰু যদি আপোনালোকৰ পিনিছৰ পৰা এবনৰ্মেল ডিছচাৰ্জ হৈ আছে, মানে যৌনাংগৰ পৰা যদি কিবা জুলীয়া পদাৰ্থ ওলাইছে, তাৰ এটা পৰীক্ষা কৰিব দিব, মানে ছেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন আছেনে নাই সেয়া চেক কৰিব। প্ৰথমতে ব্লাড টেষ্ট কৰাব দিব, ইউৰিন টেষ্ট কৰাব দিব, আৰু এনেও তেজ আৰু পেচাবৰ যিটো পৰীক্ষা সেয়া প্ৰাথমিক হয়। আল্ট্ৰাচাউণ্ড কৰাব দিব পাৰে, আৰু সেয়া ডিপেণ্ড কৰিব ডক্টৰৰ ওপৰত আৰু আপোনাৰ কণ্ডিশ্যনৰ ওপৰত, মানে আপোনাৰ বেমাৰৰ যিটো পৰ্যায় সেয়া কিমান গৈ পাইছেগৈ। এতিয়া মই প্ৰিভেনশ্যনৰ বিষয়ে আলোচনা কৰিম, কেনেকৈ আপুনি নিজক এপিডিডিমাইটিছৰ পৰা বচাই ৰাখিব। কিছুমান ক্ষেত্ৰত আপুনি নিজক এপিডিডিমাইটিছৰ পৰা বচাই ৰাখিব নোৱাৰে, কিন্তু যদি আপুনি বিচাৰে, আপুনি যত্ন কৰে, তেতিয়াহ'লে এপিডিডিমাইটিছ হোৱাৰ যিটো ৰিস্ক তাৰ পৰা নিজক বহু পৰিমাণে বচাই ৰাখিব পাৰিব। তাৰ কাৰণে আপুনি কি কৰিব? যৌন ক্ৰিয়াৰ সময়ত সদায় কণ্ডম ব্যৱহাৰ কৰিব।
যদি আপোনাৰ সেক্সুৱেল পাৰ্টনাৰ বহুত কেইগৰাকী হয় মানে আপুনি বহু কেইগৰাকী মহিলাৰ লগত যৌনক্ৰিয়া কৰে তেতিয়াহ'লে হেয়া কমাই আনক কাৰণ হেয়া খুব ৰিস্কি হয় পেচাব কেতিয়াও ৰখাই নথব আৰু কেতিয়াও ফোৰ্সফুলি পেচাবো নকৰিব মানে জোৰ জবৰদস্তি পেচাব নকৰিব বহুত বেছি গধুৰ বস্তু নুঠাব ৰানিং নাইবা জগিং হেবু নকৰিব কাৰণ তেতিয়া আপোনালোকৰ অণ্ডা হয় বহুত কষ্ট পায় ভি শেপৰ জাঙিয়া পিন্ধিব আৰু যদি ওয়াৰ্কআউট কৰিব বিচাৰে মানে ব্যায়াম নকৰাকে থাকিব নোৱাৰে তেতিয়াহলে এথলেটিক কাপ পিন্ধি লব কাৰণ হে কাপটোৱে আপোনালোকৰ অণ্ডা হয় সাপোৰ্ট দিব আৰু সবতকৈ ইম্পৰ্টেন্টটো হ'ল যদি এনেকুৱা কিবা লক্ষণে দেখা দিছে তেতিয়াহলে এজন ইউৰোলজিষ্টক সোনকালে দেখুৱাই লব বেমাৰবোৰৰ চিকিৎসা যিমান সোনকালে কৰাব হিমানে হে চিকিৎসাৰ জটিলতা কমি থাকিব তেন্তে আজিলৈ আহিছো পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে Stay happy and stay healthy. Love you all.